ফ্ৰিক বুলি ক'ব লাগিব একচুৱেলি ফিটনেছ ফ্ৰিক কাৰণ মই আপোনাক যিমান দিনৰ পৰা পাইছো আপুনি অল দ্য টাইম কিন্তু খোৱাৰ ক্ষেত্ৰত আপুনি কম্প্ৰমাইজ নকৰে মানে ৰবিদাৰ ভাষাত আমি জীয়াই থাকিবলৈ খাব নালাগে খাবৰ বাবে জীয়াই থাকিব লাগে কাৰেক্ট কিন্তু সেইটো কৰাৰ পাছতো আপুনি ফিটনেছটো কেনেকৈ মেইনটেইন কৰে 1000 পুশ-আপছটো বাৰু এটা আইডিয়া ওয়ার্কআউট চলি থাকে আৰু এটা বস্তু মই 1923 অৰ 33 প্লেটস ওয়েট কিছুমান আপুনি 32 প্লেটস 1932 প্লেটস এইবিলাক মোৰ ককাৰ প্লেটস আছিল একচুয়ালি ওকে ককা আপোনাৰ ককায়ো মোৰ ককা মিস্টাৰ সুৰমা ভ্যালি আছিলে ওকে তেতিয়া এইটো আমাৰ তিনটা জেনাৰেশনৰ কাহিনী আচলতে which is going to be passed down to many more generations hopefully গোটেই কথা হৈছে ফিটনেছ বস্তুটো এনেকুৱা প্ৰথম কথা হৈছে যে আমি ব্ৰেণ্ডেড কাপোৰ এটা আজি কিনি লওঁ কিনি আমি গুচি যাওঁ বিয়া এখনলৈ কিন্তু কথা হৈছে ভাল কাপোৰ এটা পিন্ধিলে নহ'ব ভাল কাপোৰটো ভালকৈ পিন্ধিব লাগে বুলি এটা কথা আছে ট্ৰু যদি বেয়াকৈ পিন্ধে শ্বাৰ্টটো যদি মই বুটামকেইটা এনেকৈ মাৰোঁ এটা বুটাম ইয়াত তেনেকৈ নহ'ব তেনেকৈ ভালকৈ পিন্ধিব লাগিব তেনেকৈ ভালকৈ পিন্ধিবলৈ ভাল শৰীৰ এটা লাগে আৰু ঈশ্বৰৰ প্ৰতি বেলেগ ধৰণকে কৃতজ্ঞতা আমি জনাব নালাগে তেওঁ যিটো বস্তু দিছে আমাক আঙুলি জেগাত ভৰিৰ আঙুলি জেগাত দুখন ভৰি দুখন হাত চকু কাণ নাক জেগাত তেওঁক ধন্যবাদ জনাবলৈ তেওঁ দিয়া বস্তুটো সুন্দৰকৈ ৰাখিব লাগে কিন্তু আপুনি যে এক্সাৰসাইজ কৰে কেনেকৈ কৰে কেতিয়া কৰে কেনেকৈ মেইনটেইন ওয়াৰ্কআউট এনে এইকেইদিন টু বি ভেৰি অনেষ্ট মই এইকেইদিন অলপ ইৰেগুলাৰ হৈছোঁ বিকজ অফ মাই ফিউ পাৰ্চনেল প্ৰব্লেমছ কিবা কিবি অলপমান বাচ্চাকেইটা বহুত সময় লৈ লয় তাহাঁতৰ গা চা ভাল নাছিলে আদাৰৱাইজ মই জেনেৰেলি মই ৰাতি যাওঁ জিমলৈ চ' চব কাম শেষ কৰি উঠি আফটাৰ শ্বুট মই কেতিয়াবা 10টা বজাতো জিমত সোমোৱাৰ ৰেকৰ্ড আছে ৰাতি 10টাত সোমাওঁ 11টালৈকে খোলা থাকে জিম সেইটো কাৰণে সেইটো জিমলৈ যাওঁ বেছিকেলি মই আৰু প্লাছ তাৰ এম্বিয়েন্সটো ভাল লাগে বাৰু তো ৱৰ্কআউটৰ লগত আচলতে ফুড হেৰিটো ৰুটিনটো ঠিক থাকিব লাগে আচ্ছা এই যে ফুড ৰুটিনটো মানে মই অলপ জানো কাৰণ ৰবিদাৰ লগত আজি অলপ দিনৰ পৰা আমি কিবা এটা প্ৰজেক্টত একেলগে কাম কৰি আছো কিন্তু ৰবিদা এনে মইহে জানো আমাৰ অডিয়েন্সে নাজানে গতিকে মানুহে চাগে ভাবে ৰবি শৰ্মাই অকল এগ হোৱাইট খায় প্ৰটিন শ্বেক খায় বইল চিকেন খায় কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাও যে ৰবি শৰ্মাই চব খায় আৰু সেই চবৰ মাজত ৰবিদা গোটেই দিনটো নালাগে কাৰবাৰ হয়তো মানে শক লাগি যাব পাৰে যিদিনা প্ৰথম শুনি মোৰ শক লাগিছিলে আপুনি এনে ৰাতিপুৱাৰ পৰা শুটিং থাকিলে আপুনি 12টা বজালৈকে কি শুটিং থাকিলে আৰু যদি শুটিঙত যদি মই খকুৱা কো আৰ্টিষ্টৰ লগত কাম কৰিবলগীয়া হয় অকল তাই বুলিয়ে নহয় আৰু আছিলে মোৰ লগত কংগ্ৰেচুলেশনছ টু প্ৰস্তুতি পৰাশৰ আইনি বৰুৱা এণ্ড দিগন্ত ভাৰতী চবকে খাই দিছো আজি এই গোটেই সোপা ইমান খাওঁ মই প্ৰথম দিনা বেচেৰা মই নিজকে বেচেৰা বুলি মই কণী বইল 6টা লৈ যাওঁ আৰু তিয়ঁহ আপেল গাজৰ এইবিলাক খাই আছিলোঁ ইহঁতকেইটাই এনেকৈ কথা খোৱাটো পিছৰ কথা পাতে এনেকৈ চাউত যে এনেকৈ যে দীঘলকৈ যে চিকেনটো দি দিয়ে যে গ্ৰেভি অলপ যে ওপৰত এনেকা হৈ থাকে যে এইবিলাক কি আৰু আইমিবাৰ এক্সপ্ৰেছনটো ইমান মজা লাগে ন তাই যি কোৱা অমুক মজা লাগে ন মই জানো খুব ভাল লাগে এইটোতো খায়েই ক'ত আমি চাও খাই জন্ম হৈছিলোঁ কিন্তু মোক লাগে ৰবি শৰ্মাই মই ৰাতিপুৱা আহোঁতে তুমি ভেৰি অনেষ্ট মই ব্ৰেকফাষ্টটো ভালকৈ কৰোঁ ভাল ব্ৰেকফাষ্টটো মানে ৰাতিপুৱা উঠি মই 4বিধ ফ্ৰুটছ লওঁ আগে পানী খাওঁ তাৰ ফ্ৰুটছ খাওঁ অলপ 4বিধ ফ্ৰুটছ তাৰপিছত সেইটো বাদ দি পেলাই তাৰপিছত অলপ পিছত আহে পঁইতা ভাত আহে পঁইতা ভাতৰ লগত আহে 6টা কণী এটা অমলেট এটা আহে আৰু বাকী তাৰপিছত চাহ একাপ খাওঁ ওলাই আহোঁ ব্ৰেকফাষ্টটোত তাৰ পাছত আহি পাওঁ ইয়াত আহি পোৱাৰ লগে লগে আৰম্ভ হয় প্ৰথম ৱাটাৰমেলন দি আৰম্ভ হয় ৱাটাৰমেলন আকৌ খাওঁ আপেল আকৌ খাওঁ চাহ খাওঁ বুট মুগ আহে তাৰপিছত তিয়ঁহ আহে তাৰপিছত চাও আহে ফ্ৰাইড ৰাইচ আহে চিকেন আহে যেতিয়া দুপৰীয়া ব্ৰেকফাষ্ট কৰিব লগা হয় ভুলতে মোৰে মাটি মাৰি গৈছিলে মই ভুলতে কৈ পাইছিলোঁ যে 4টা মানুহৰ কাৰণে কিয়নো ইমান অৰ্ডাৰ কৰিব লাগে মই চাওমিন নাখাওঁ এটা চাওমিন অৰ্ডাৰ কৰি দিয়ক জীৱনত প্ৰথমবাৰ মই এনেকুৱা মানুহ লগ পাইছোঁ যিজনে কৈছে নাখালে নাখাম কিন্তু কমকৈ অৰ্ডাৰ কৰিলে মোৰ খং উঠে খালে খাম নাখালে ঘৰলৈ লৈ যাম কিন্তু মই কমকৈ অৰ্ডাৰ নকৰোঁ কাৰণ কমকৈ অৰ্ডাৰ কৰিলে মোক খং উঠে দুখ লাগে গোটেই টেবুলখন যদি ভৰ্তি হৈ নাথাকে তেনেহ'লে খং উঠে কালি মই মৈত্ৰীক ঘৰ গৈ পেলাই সুধিছোঁ মানে এইদিনাখন মই দেখিছিলোঁ পৰ্ক আনিছিলে কি হ'ল কৈছে আছে আছিলে নহয় শেষ হ'ল বোলে শেষ হ'ল
কেনেকে ট্ৰেজেডি আহি গ'ল লগে লগে এনেকুৱা ভাল লাগে মই ঘৰৰ মুৰবী ঘৰত পৰ্ক আহিছে আৰু মই খাব পোৱা নাই তাই কৈছে লাষ্ট আছিল অলপমান মই এই অমুকক দি দিলো কিয় আখিৰ কিয় এতিয়া কৈছে যে কম থাকিলে আপুনি খাই জানো কিন্তু ৰবিদা আমি খোৱাৰ কথা পাতি আছো এক্সাৰসাইজৰ কথা পাতি আছো এইখিনিতে মই আপোনাক এটা বেলেগ কথা সুধিব বিচাৰো মানে আমি সাধাৰণতে যেতিয়াৰ পৰা ৰবি শৰ্মাক দেখিছো আপুনি প্ৰথম সিনেমাখনৰ পৰা হিয়া দিয়া নিয়াৰ পৰাই আপুনি ফিটনেছৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে যি খাই যি মেলে এইটো 2 নম্বৰ কথা আমি যিয়ে নাখাও লাগিলে সেইটো প্ৰপাৰ ৱৰ্কআউট কৰি যিহেতু এক্টৰ্ছ হ'বলৈ হ'লে আপুনি জানে যে তেওঁলোকক সাধাৰণ মানুহে ফলো কৰে গতিকে ফলো কৰিবলৈ হ'লে আপুনি নাভাবেনে যে অসমৰ এক্টৰসকলৰ ওপৰত সাধাৰণতে এটা এলিগেশ্যন প্ৰায়ে থাকে যে তেওঁলোকে ফিজিকেল ফিটনেছটোৰ ওপৰত কাম নকৰে আৰু খুব কম এনেকুৱা অসমীয়া এক্টৰ আছে যিসকলক আমি ফিজিকেলি ফিট বুলি ক'ব পাৰোঁ কিন্তু ৰবি শৰ্মাক আমি যেতিয়াৰ পৰা দেখিছোঁ তেখেত তেতিয়াৰ পৰা আজিলৈকে ফিট হৈ আছে কিন্তু এই বস্তুটোত মানে আপুনি নাভাবেনে যে সকলোৱে ফিজিকেলি ফিট হ'ব লাগে বিশেষকৈ নিউ জেনেৰেশ্যনৰ যিসকল আহিছে তেওঁলোকৰো মানে এই বস্তুটো খুব কম দেখা যায় গতিকে what do you think about this প্ৰথম কথা হৈছে যে you will be amazed to know যে প্ৰথম দখৰ মই আহোঁতে I was scorned because I had a good physique মোক মানে বেয়াকে কয় তেতিয়া এনেকুৱা মানুহ পাইছোঁ ইণ্ডাষ্ট্ৰীত যে বডি বনাই কি হ'ব বডি বিল্ডাৰ পালোৱান এক্টিং কৰা মোৰ এক্টিংটো আচলতে এক্টিঙৰ নিচিনা যদি হয় এক্টিংটোতো এক্টিং নহয় ট্ৰু গতিকে নেচাৰেলি কৈ আছোঁ আৰু মানুহখিনিয়ে ভাল পাই আছে সেইকাৰণেতো আজি ইয়াত বহি আছোঁ এতিয়া এক্টিংটো বাৰু ঠিক আছে তলা চাবিৰ নিচিনা যিদিনা মই বুজি পালোঁ যে আচ্ছা এইটো এক্টিং নেকি সেইদিনাখনৰ পৰা চেঞ্জ হৈ যাব পাৰে একেদিনে বডি কেনেকৈ বনাওঁ মই চাওঁ সেইটোতো বহুত বছৰৰ পৰা লাগিব সাধনা ৰাতি অভাৰনাইটটো নহয় এতিয়া ফিটনেছৰ কথাটো মই কওঁ কি তোমাক প্ৰত্যেককে মই কেতিয়াও কাকো কোৱা নাই যে প্ৰকাণ্ড মাচল বনাই তুমি এনেকৈ ঘূৰি ফুৰা I never meant that. I mean to say, you have to be fit. Yes. যাতে কাপোৰটো খুলিতে তোমাৰ এইটো কনচিয়াছনেছ নহয় যে মোৰ পেটটো বেয়া দেখিব নেকি বা মই যদি পেটটো এনেকৈ টানি লৈ পেলাই এক্টিং কৰিব লাগে সেইটোত মোৰ কনচেনট্ৰেশ্যনটো ক'ত থাকিব এক্টিঙত দেট ইজ নট দ্য ৱে লাগে কোনোবা এটা কেৰেক্টাৰ আপুনি শকত হ'ব লাগে আৰু শকত হওঁতে কি প্ৰব্লেম আছে 5টা চিঙৰা খোৱাৰ আগতে খাই 5টা চিঙৰা খাই উঠি খালে হৈ গ'ল শকত সেইটো একো ডাঙৰ কথা নহয় কিন্তু খিনাবলৈ সেই 5টা চিঙৰা যেতিয়া উলিয়াব লগা হয় গতিকে মোৰ ওপৰত বহুত কমেডিও গৈছে এটা সময়ত ফিটনেছৰ কাৰণে কিন্তু আমি কিন্তু মানে নাই নেক্সট জেনেৰেশ্যন যেতিয়া আহিলে নেক্সট জেনেৰেশ্যন অফ এক্টৰ্ছ সিহঁতেতো বুজি পায় না আৰু য়াং জেনেৰেশ্যনখিনি তাতো ষ্টাডি আছে সিহঁতি গম পায় পঢ়া শুনা কৰে আৰু বিভিন্ন কাম চায় আগৰ মানুহবিলাকৰ বেছিভাগ মানুহে আগৰ বেলেগৰ কাম নাচায় তেওঁ নিজৰ চায় নিজৰটোৱে বুজে নিজৰটোৱে দেখে গতিকে সেই মানুহখিনিৰ পিৰিয়ডত অলপমান হাস্যকৰ কিছুমান আমি যিহেতু কওঁ যে বলিউডত যেনেকে সলমান খান তেনেকে ইনফেক্ট আপোনাক মই নিজে অফ স্ক্ৰীন অন স্ক্ৰীন বহুত সময়ত দেখিছোঁ যে আপোনাক কয় যে অসমৰ সলমান খান বুলি কয় বহুতে কয় কিন্তু সেই বস্তুটো যেনেকে সলমান খানে ইনস্পায়াৰ কৰিছে নৱপ্ৰজন্মৰ যিসকল বলিউডৰ চেলিব্ৰিটিজ আছে তেওঁলোকক বহুত কেইজনক ইনস্পায়াৰ কৰিছে সলমান খানে তো মই ৰবি শৰ্মাৰ পৰা টু দ্য নিউ জেনেৰেশ্যন এক্টৰ্ছ physical fitness or upor jodi advice bisaru to be very honest not just the actors moi kobo bisaru soboke everybody every person je jetia doctor surikhon mur opor ulome tar pisot botola half pant ta pini yalake muza tani ratiba enake heri type khuskaratke agor pai kori thaka bhai bachi jaba মুজা জৰ ইয়ালকে পিনাটো জৰুৰী নেকি ৰাবি যা এটো জি যাৰ কোনোদিন চৰ্চা নাই হিয়েটো ইস্ত্ৰি কৰি জিমৰ কাপোৰ লৈ যাব ইস্ত্ৰি কৰা কাপোৰ ইয়াৰে ক্ৰিজ পৰি থাকে যে জিমৰ কাপোৰ ইস্ত্ৰি কৰে না হেতু বেয়া হ'ব লাগিব তাত তেল লাগিব মামৰৰ দাগ লাগিব তেতিয়াহে জিমৰ কাপোৰ যেন লাগে ইস্ত্ৰি কৰা জিমৰ কাপোৰ পিন্ধি মানুহে জিমত যদি যায় হি তাত গৈ সেলফি তোলাৰ বাহিৰে বেলেগ কৰিব কি ট্ৰু মিৰৰ সেলফি গতিকে তাৰ আইডিয়াই নাই গতিকে হেতু নহ'বলে তেতিয়া তেওঁ লাজতে মানুহ মাইকী মানুহ হ'লে লাজতে তেওঁ এনেকেকে উলমে ফেট যে তেওঁ লাজতে কোনো স্পৰ্টছ ৱেৰ পিন্ধিব নোৱাৰে কিন্তু খোজকাঢ়োতো হাৱাই চেণ্ডেল পিন্ধি নহ'ব স্পৰ্টছ শ্বুজো লাগিব সালোৱাৰ কামিজৰ লগত স্পৰ্টছ শ্বুজো কিমান ভাল লাগে তুমি কোৱা